নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ যোৱা 6 এপ্ৰিল তাৰিখে হৈ যোৱা অসম আৰক্ষীৰ কনিষ্টেবল লেভেলৰ বিভিন্ন পদৰ বাবে যিটো কম্বাইন ৰিটেন টেষ্ট অনুষ্ঠিত হ'ল, সেই পৰীক্ষাটো হৈ যোৱাৰ পিছতে বহুতো ল'ৰা ছোৱালীৰে মনটো বেয়া, কিয়নো এইবাৰ আপোনালোকৰ ৰিটেন টেষ্টৰ যিখন কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰখন বহুত হাৰ্ড আহিছিল। সেইবাবে বহুতো ল'ৰা ছোৱালীৰে যিটো পৰীক্ষাটো বেয়া হৈছে। এতিয়া আপোনালোকৰ SLPRB ফালৰ পৰা এইবাৰ এটা নতুন সুবিধা দিছে, সেইটো হৈছে যে আপোনালোকৰ ৰিটেন টেষ্টৰ যিখন OMR, সেই OMRৰ যিটো স্কেন কপিটো কেণ্ডিডেটসকলক দি দিছে। এতিয়া আপোনালোকৰ যোৱা 14 এপ্ৰিলৰ পৰা আপোনালোকৰ যিটো OMR স্কেন কপি, সেই স্কেন কপিটো ডাউনলোড কৰিবৰ বাবে লিংকটো এক্টিভ কৰিছে। এতিয়া মই 14 এপ্ৰিলৰ পাছত ইউটিউবত এটা পোল দিছিলোঁ, সেই পোলটোত বহুতো কেণ্ডিডেটে ভোট দিছে আৰু বহুতে মোক পাৰ্চনেলি মেছেজ কৰিছে, আপোনালোকৰ ইনষ্টাগ্ৰামত হওক নাইবা ফেচবুকত হওক নাইবা ইউটিউবত আপোনালোকৰ কিছুমানে কমেণ্ট কৰিছে। তেওঁলোকৰ এটা কমন মাৰ্ক, এইবাৰ আপোনালোকৰ ৰিটেন টেষ্টত বহুতৰ এটা কমন মাৰ্ক, সেই কমন মাৰ্কটো হৈছে যে আপোনালোকৰ 30, 31 আৰু 32। যেনেকৈ আপোনালোকৰ ফিজিকেলৰ এটা কমন মাৰ্ক আছিলে এইবাৰ, সেইটো হৈছে 50, 51 আৰু 52। তাৰপিছত এবাৰ ৰিটেন টেষ্টত এটা কমন মাৰ্ক আহি গৈছে, সেইটো হৈছে 30, 31 আৰু 32। এতিয়া আপোনালোকৰ যিসকল ল'ৰা ছোৱালীয়ে 31 বা 32 পাইছে, তেওঁলোকৰ যিটো ফাইনেল চিলেকশ্যন পাবনে নাপায়। এতিয়া মই যিটো ইউটিউবত পোল দিছিলোঁ, তাত আপোনালোকৰ প্ৰায় 80%তকৈ বেছি কেণ্ডিডেট আপোনালোকৰ 31, 32, 33 নাইবা 30 যিটো অপশ্যন আছে তাত ভোট দিছে। প্ৰায় আপোনালোকৰ 8% মান কেণ্ডিডেটেহে আপোনালোকৰ 35+ ভোট দিছে আৰু আপোনালোকৰ বহুত কম, আপোনালোকৰ প্ৰায় 5% কেণ্ডিডেটে 40+ মাৰ্কছত আপোনালোকৰ ভোট দিছে। গতিকে এইবাৰ এটা কথা জানিব পৰা গৈছে যে আপোনালোকৰ যিটো ৰিটেন টেষ্টৰ যিটো কমন মাৰ্ক, সেইটো হৈছে 30, 31 আৰু 32। এতিয়া আপোনালোকৰ যেনেকৈ ফিজিকেলত দেখিলে কাট অফটো আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্টত কিমান হাই গুচি গৈছে, আপোনালোকৰ 53+ কাট অফ গুচি গৈছে। আপোনালোকৰ যিটো ছোৱালীৰ ক্ষেত্ৰত এবাৰ 34+ কাট অফ গুচি গৈছে। ঠিক আপোনালোকৰ এইবাৰ যিটো ৰিটেন টেষ্ট আৰু ফিজিকেলৰ মাৰ্কছটো মিলোৱাৰ পিছত আপোনালোকৰ তেনেকুৱাই হ'ব। আপোনালোকক এতিয়াই কোনেও ক'ব নোৱাৰে যে 31 বা 32 পোৱা কেণ্ডিডেটে চিলেকশ্যন পাবনে নাপায়। কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকৰ 26, 27 পোৱা কেণ্ডিডেটো চিলেকশ্যন পাই যাব আৰু কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকৰ 35, 36 পোৱা কেণ্ডিডেটো চিলেকশ্যন নাপাব, কিয়নো আপোনালোকৰ পষ্টখিনি ডিষ্ট্ৰিক্ট ৱাইজ আছে। তাৰপিছত আপোনালোকৰ যিটো কাষ্ট ছিষ্টেম আহি যাব। গতিকে কোনোবা এখন ডিষ্ট্ৰিক্টত আপোনালোকৰ কিছুমান কেণ্ডিডেটে 25, 26 পায়ো ফাইনেল চিলেকশ্যন পাই যাব। গতিকে এতিয়া আপোনালোকক কোনেও ক'ব নোৱাৰে এইবাৰ কাট অফ কিমান যাব, কিন্তু আপোনালোকৰ এটা কমন মাৰ্ক ৰিটেন টেষ্টৰ সেইটো হৈছে 31, 32, 33 নাইবা 30, আপোনালোকৰ সেইটো এটা কমন মাৰ্ক হৈ গৈছে। গতিকে আপোনালোকক এতিয়া কোনেও ক'ব নোৱাৰে, কিন্তু এতিয়া বহুতে OMRটো আপোনালোকৰ চেক কৰাৰ পিছত আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে আপোনালোকৰ 31, 32 মাৰ্কছটো কমন হৈ গৈছে। গতিকে আপোনালোকৰ এতিয়া বহুতো ল'ৰা ছোৱালীয়ে মনটো বেয়া হৈ আছে, কিন্তু আপোনালোকৰ হাতত এতিয়া উপায় নাই। আগতে আপোনালোকৰ যেতিয়া ফিজিকেল হৈ গৈছিল, যদি আপুনি ফিজিকেলত এটা কম মাৰ্কছ পাইছিল, তেন্তে আপুনি ৰিটেন টেষ্টটো ভাল কৰি এটা মাৰ্কছ লোৱাৰ চান্স আছিল। কিন্তু এতিয়া আপোনালোকৰ হাতত চান্স নাই। যদি আপোনালোকৰ ভাইভালৈ নাম আহে, তেন্তে আপুনি ভাইভাটো ভাল কৰিবলৈ চেষ্টা কৰিব, কাৰণ আপোনালোকৰ ভাইভাটো 5 মাৰ্কছ থাকে। গতিকে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে ৰিটেন টেষ্টটোত এটা কম নম্বৰ পালোঁ বুলি ভাবি আপুনি ফাইনেল চিলেকশ্যন নাপাম বুলি ভাবি মনটো মাৰি নিদিব। কি ঠিক আপোনালোকৰ যিটো নেক্সট ষ্টেপ, আপোনালোকৰ অৰেল বা ভাইভালৈ আপোনালোকৰ নাম আহি যাবও পাৰে, কিয়নো আপোনালোকৰ সকলো ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক একে নাযায়। আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ প্ৰচেছে আপোনালোকৰ কাষ্ট ৱাইজত কাট অফ মাৰ্ক কম বেছি হৈ যাব। গতিকে আপোনালোকৰ যিটো নেক্সট ষ্টেপ লাষ্ট ষ্টেপ আপোনালোকৰ অৰেল বা ভাইভা, তাৰ বাবে নিজকে ভালদৰে সাজু কৰি থাকক এতিয়াৰ পৰা, যাতে আপোনালোকৰ অৰেল বা ভাইভালৈ যদি নাম আহে, তেন্তে আপুনি অৰেল বা ভাইভাত আপুনি 5ৰ ভিতৰত 5 উঠাব পাৰে। তেতিয়াহে আপোনালোকৰ যিটো ফাইনেল চিলেকশ্যন পোৱাৰ সম্ভাৱনা থাকিব। ধন্যবাদ।